প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি, এই বুলি ঈশ্বৰৰ স্তুতি কৰিলে। আৰু ইয়াত যদি আমি শান্তিৰ বিষয়ে চাওঁ, তেতিয়াহ'লে ইয়াত আমি দেখিবলৈ পাম যে পৃথিৱীত শান্তি বুলি কৈছে, মানুহবিলাকৰ মাজত শান্তি। সেই গুড নিউজ পাই, সেই গুড নিউজ পোৱাবিলাকৰ মাজত শান্তি হ'ব। আজি আপোনাৰ আৰু মোৰ জীৱনত সেই ঈশ্বৰৰ শান্তি আছেনে? যিবিলাকে সেই শান্তিৰ শুভবাৰ্তা পাব, সেই ব্যক্তিবিলাকে তেওঁবিলাকৰ জীৱনত সন্তুষ্ট হৈ থাকিব। আমি যেতিয়া কলেজত আছিলোঁ, তেতিয়া এজন আমাৰ লগৰ আছিলে, তেওঁ উৰিষ্যাৰ আছিলে, আৰু তেওঁৰ পিন্ধিবলৈ বেছি কাপোৰ নাই। তেওঁৰ অকল 3টা চাৰ্ট আৰু 2টা লংপেণ্ট আছে, কিন্তু তেওঁ সদায় সন্তুষ্ট হৈ থাকে। আৰু তেওঁৰ পিতৃ মাতৃক কেতিয়াও কমপ্লেইন নকৰে যে মোৰ এইটো নাই সেইটো নাই বুলি, কেতিয়াও কমপ্লেইন নকৰে। আৰু তেওঁৰ যি আছে সেইটোৱে তেওঁ সন্তুষ্ট হৈ থাকে আৰু সদায় চাফ চিকুণকৈ থাকে। কোনোৱে তেওঁক ক'ব নোৱাৰিব যে তেওঁ সেই পিন্ধাটোকে সদায় পিন্ধি থাকে। কিন্তু যিবিলাকে যীশুখ্ৰীষ্টত বিশ্বাস কৰিব, সেই ব্যক্তিসকলৰ সেই শান্তি তেওঁবিলাকৰ মনত শান্তি থাকিব। এতিয়া আমাৰ মনত সেই শান্তি আছেনে? আমাৰ গাঁৱতে এটা পৰিয়াল আছে, য'ত নেকি এজন পিতৃ আৰু তেওঁবিলাকৰ সন্তানৰ মাজত কাজিয়া হৈছে। পিতৃয়ে তেওঁৰ সন্তানৰ লগত কথা নাপাতে আৰু এই সন্তানে পিতৃৰ লগত কথা নাপাতে। আমি ক'ব পাৰিমনে তেওঁবিলাকৰ মাজত শান্তি আছে? তেওঁবিলাক যে যীশুখ্ৰীষ্টক পোৱা ব্যক্তি হয়। আজিকালি তেনেকুৱা বহুত ব্যক্তি আছে যিবিলাকে নেকি তেওঁবিলাকৰ পিতৃৰ লগত তেওঁবিলাক কথা নাপাতে, আৰু এনেকুৱা বহুত সন্তান আছে যিবিলাকে নেকি তেওঁবিলাকৰ পিতৃ মাতৃৰ লগত তেওঁবিলাক কথা নাপাতে। আজি আমাৰ খ্ৰীষ্টিয়ান সমাজত তেনেকুৱা চিটুৱেশ্যনত মানুহবিলাক আছে। আৰু মোৰ লগৰ এজনে মোক কৈছে যে এজনী যুৱতী বোলে তেওঁৰ নিজৰ দাদা হয়, সিহঁতে ঘৰত কথা নাপাতে। আমি তেওঁবিলাক ক'ব পাৰিমনে তেওঁবিলাকৰ মাজত যে শান্তি আছে? আমি কেতিয়াও ক'ব নোৱাৰিম যে তেওঁবিলাকৰ মাজত শান্তি আছে। কিন্তু বাইবেলে কৈছে যে যীশুখ্ৰীষ্টই শান্তি হয়, তেওঁৱে আমাক শান্তি দিব। যীশুখ্ৰীষ্ট নিজেই শান্তি হয়। আজি ইয়াত যদি আমি এই শান্তি পায়ো যদি অনেক চিন্তাত আমি চিন্তিত হৈ আছোঁ, আমাৰ মনত বহুতো অশান্তি হৈ আছে, আমাৰ পৰিয়ালত যদি বহুত অশান্তি হৈ আছে, আমাৰ পৰিয়ালত যদি কাজিয়া হৈ আছে, যীশুখ্ৰীষ্টই আপোনাক আজি শান্তি দিব। আপুনি যীশুখ্ৰীষ্টক বিশ্বাস কৰক। আৰু প্ৰথম পিতৰ 5:9 কৈছে, তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তেওঁ তোমালোকৰ কাৰণে চিন্তা কৰে। ইয়াতকৈ আৰু ডাঙৰ সান্তনাৰ বিষয় আৰু আমাৰ কি হ'ব?